ফোনৰ IMEI নম্বৰ প্ৰকৃততে কি আৰু কিয় গুৰুত্বপূৰ্ণ কিয় প্ৰত্যেকটো ফোনত দিয়া হয় IMEI নম্বৰ IMEI নম্বৰৰ জৰিয়তে কেনেকৈ ধৰা পৰে বৰ্বৰ অপৰাধ আৰু অপৰাধী IMEI নম্বৰৰ সবিশেষ তথ্যৰ সৈতে এক বিশেষ প্ৰতিবেদন দিল্লী আৰক্ষীয়ে ইণ্টাৰনেট বিতৰক আৰু টেলিকম কোম্পানীসমূহৰ লগত ঘনিষ্ঠভাৱে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শেহতীয়াকৈ বৃদ্ধি হোৱা মোবাইল চুৰিৰ ঘটনা ৰোধ কৰিব যোৱা বছৰতকৈ দিল্লীত মোবাইল চুৰিৰ ঘটনা প্ৰায় 15% বৃদ্ধি হৈছে আৰু মোবাইল চুৰিৰ বিৰুদ্ধে যুঁজত আৰক্ষীৰ প্ৰধান অস্ত্ৰ হ'ব মোবাইল ফোনৰ IMEI নম্বৰ কিন্তু IMEI নম্বৰ কি IMEI অৰ্থাৎ ইণ্টাৰনেশ্যনেল মোবাইল ইকুইপমেণ্ট আইডেণ্টিটি এক বিশেষ নম্বৰ যাৰ দ্বাৰা মোবাইল নেটৱৰ্কত থকা প্ৰতিটো ডিভাইচ চিনাক্ত কৰিব পাৰি এই নম্বৰৰ দ্বাৰা ইণ্টাৰনেট বা ফোন কলৰ সময়ত আপোনাৰ ডিভাইচটোৰ বৈধতা নিৰ্ধাৰণ কৰা হয় যদি আপোনাৰ ফোনত দুখন সিম লাগে তেন্তে দুটা IMEI নম্বৰ থাকিব মোবাইলৰ ভিতৰত ষ্টিকাৰ লগাই IMEI নম্বৰ কেইটা উল্লেখ থাকিব অথবা আপোনাৰ মোবাইলত *#06# ডায়াল কৰিও আপুনি আপোনাৰ IMEI জানিব পাৰিব IMEI নম্বৰ কিয় গুৰুত্বপূৰ্ণ আৰু সহায়ক IMEI নম্বৰৰ সহায়ত নেটৱৰ্ক অপাৰেটৰে চুৰি হোৱা এটা মোবাইল সহজে বিচাৰি উলিয়াব পাৰে আৰু ইয়াৰ ব্যৱহাৰ ব্লক কৰিব পাৰে সেই চুৰি বা হেৰুৱা মোবাইলক চুৰে নতুন সিম লগালেও ব্যৱহাৰ কৰিব নোৱাৰে অৰ্থাৎ সেই মোবাইল বেকাৰ হৈ পৰিব যাৰ বাবে এতিয়া দিল্লী আৰক্ষীয়ে মোবাইল চুৰিৰ বিৰুদ্ধে নেটৱৰ্ক কোম্পানীসমূহৰ লগত একলগ হৈ IMEI নম্বৰৰ সহায়ত এখন যুঁজ আৰম্ভ কৰাৰ যোজনা চলাইছে দিল্লী আৰক্ষীৰ ভাষ্য অনুসৰি সকলো চুৰি হোৱা মোবাইল ফোনৰ তথ্য তেওঁলোকৰ ছাৰ্ভাৰ আৰু ক্ৰাইম এণ্ড ক্ৰিমিনেল ট্ৰেচিং নেটৱৰ্ক ছিষ্টেমত আপলোড হ'ব এই অভিযানত প্ৰাৰম্ভিক মাহত প্ৰায় 950টা চুৰি হোৱা মোবাইল আৰু হেৰুৱা মোবাইল নিষ্ক্ৰিয় কৰা হৈছে অৱশ্যে হেকিঙৰ দ্বাৰা এটা মোবাইলৰ IMEI সলনি কৰি দিব পৰা যায় যিটোৱে এই অভিযানত হেঙাৰ ৰূপে থিয় দিয়াৰ এক সম্ভাৱনা আছে চেণ্ট্ৰেল ইকুইপমেণ্ট আইডেণ্টিটি ৰেজিষ্টাৰে মোবাইল বা আন ডিভাইচ চুৰি হোৱা ব্যক্তিবোৰক সহায় আগবঢ়াই আহিছে আৰক্ষীৰ ওচৰত এক গোচৰ ৰুজু কৰাৰ পাছতে এক হেল্পলাইন নম্বৰ যোগে ডিপাৰ্টমেণ্ট অৱ টেলিকমক এক তথ্য দিয়া হয় আৰু তেওঁলোকে চুৰিৰ IMEI ব্লেকলিষ্ট কৰি দি ডিভাইচটো নিষ্ক্ৰিয় কৰি দিয়ে আৰু যিয়ে মোবাইল চুৰি কৰে আৰু হেৰাই পায় তেওঁ সেই মোবাইল কোনো পধ্যেই ব্যৱহাৰ কৰিব নোৱাৰে গতিকে মোবাইল হেৰালে তৎক্ষণাত আৰক্ষীৰ কাষ চাপক আৰু টেলিকম ডিপাৰ্টমেণ্টক অৱগত কৰাওক তেতিয়া আপোনাৰ মোবাইলৰ ব্যক্তিগত তথ্যৰ অপব্যৱহাৰ ৰোধ হ'ব আৰু হয়তো আপুনি আপোনাৰ হেৰুৱা মোবাইল ঘূৰাই পাব যদি আমাৰ এই ভিডিঅ'টি চাই কিছু জানিব পাৰিছে তেন্তে ভিডিঅ'টি শ্বেয়াৰ কৰি সকলোৱে জনাত সহায় কৰক